দেবী নারায়ণ নারায়ণ দেবী কিয় দেখো আজি তব বিখাদিত বদ দেবী হৈছে নেকি বৈকুণ্ঠত কিবা অঘটন নারায়ণ নারায়ণ অবশ্যই বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নারায়ণৰ যুগল চৰণ দৰ্শন কৰাৰ সৌভাগ্য হয় আমাৰ আমি যে তাৰ পৰা বঞ্চিত হলো আপুনি ঠিকেই ভাবিছে আজি প্ৰথম বৈকুণ্ঠ পৰি প্ৰভু বিষ্ণু বিহীন লগত নিনিয়াকৈ নাথাকে কিন্তু তাৰ আজি প্ৰলয় দেৱী প্ৰলয় মহাপ্ৰলয় প্ৰলয় হয় দেৱী অলপ দিনতে মহাপ্ৰলয়ৰ জলৰাশি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ডুব যাব পানী হ'ব এই বিষয়ে মই একো গমকে পোৱা নাই আপুনি প্ৰভু বিষ্ণু লগ পাইছিল নেকি গৈছিলো কৈলাশলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলো জানা এই আলোচনাত ভাগ লৈছে ব্ৰহ্মাৰ কন্যা সৰস্বতী ৰুদ্ৰৰ ভাগ্য পাৰ্বতী মই আকৌ তাত তোমাক নেদেখি একেবাৰে আচৰিত হৈ পৰিলো মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব সকলো ভাগ বতৰা কৰি শেষেই কৰি পেলালে মিছা দেখিবা নহয় দেৱী মই গৈ পোৱাৰ লগে লগে ভোলানাথে সৌতুকীয়াটো আহিলে বুলি উপহাসে কৰিলো আৰু ময়ো তাত ক্ষন্তেকো অপেক্ষা নকৰি আহি বৈকুণ্ঠ পালো পৃথিৱী জন্তু সংৰক্ষণৰ দায়িত্ব কাক দিছে তুমি জানা নাৰায়ণ নাৰায়ণ ৰুদ্ৰৰ ভাৰ্য পাৰ্বতী আৰু বেদ বেদাংগসমূহ সংৰক্ষণ কৰি ৰাখিবলৈ কাক দায়িত্ব দিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী মনত কি যে অপাৰ আনন্দ তুমি তাত থকা হলে তুমিও সেই আনন্দ ভাগ ল'ব পাৰিবা
যাবলৈ মনস্থ কৰিলো তাৰ পৰা কদাপিতো নসংবিচলিত নাৰী চেনী নাৰী শিক্ষা পৰায়ণা বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম মই ত্ৰিজগতৰ মাতৃ লক্ষ্মী অকস্মাত করিয়া সদন পুত্ৰ তোক স্বজন কৰা উদ্দেশ্য মোৰ মহা অলপ দিনৰ পাছতে এই পৃথিৱী ধ্বংস হ'ব চাৰিওফালে পানী কেৱল পানী আমি এইবারে জীবন চিন্তা করি
যাব লাগে আদেশ কৰ কুমাৰ্তী সৌন্দৰ্য কুমাৰ্তী অলপ দিনৰ পাছতে পৃথিৱী মহাপ্ৰলয় ঘোষণা হ'ব পৃথিৱী বুলিবলৈ একোৱেই নাথাকিব বেদ বেদাংগ সৃষ্টি সভ্যতা সকলোবিলাক পানীৰ তলত ডুব যাব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব আৰু সেইবিলাক নষ্ট হোৱাৰ আগতেই তই সকলোবিলাক সংগ্ৰহ কৰিব লাগিব আৰু সেইবিলাক পিছৰ কল্পত সভ্যতা বিস্তাৰ কৰিব পাৰিবি আৰু তেতিয়াহে দেৱতা দেৱতাতকৈও শ্ৰেষ্ঠ আসন দখল কৰিব পাৰিবি পৰিচয় কি হ'ব কেইৰবে জনগত মই ধৰাৰ মুখ্য পুত্ৰ অতি তোক মই মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছোঁ তোক সুন্দৰ দেখিবলৈ তোৰ ঘোঁৰাৰ দৰে সেইবাবে তোৰ নাম হ'ব মোৰ নাম কি হ'ব মাতৃ নাম হ'ব তোৰ নাম হ'ব মোৰ নাম হৰে কৃষ্ণ নামে তই জনাজাত হবি এতিয়া ধুমুহাৰ দৰে নিজ কৰ্তব্যত পুত্ৰ অমরত্ব প্রদান করে কৃতার্থ করো পুত্ৰ মাতৃ মোৰ অমৰত্ব পৰ দিয়াৰ ক্ষমতা নাই কিন্তু মই তোক জীৱ দিছো সেয়া একেবাৰে অমৰত্বৰ দৰে কোনো বীৰেই তোক বধ কৰিব নোৱাৰে মাতৃ পুত্ৰ মই আৰু অতি বলৰ অতিকে প্ৰয়োজন দৈত্য বংশ বৃদ্ধিৰ কৰিবৰ কাৰণে মোক এজনী সুন্দৰী কন্যা অৰ্পণ কৰ তই ঠিকেই কৈছ পুত্ৰ মাতৃ তই ঠিকেই অকুমাৰী এই পৃথিৱী ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী কালী ৰূপৱতী নাৰী আন কোনোৱেই নাই পুত্ৰ তই চলে বলে সৰস্বতী বিবাহ
কন্যা সরস্বতী গৌরী লাগিব ওরে আর ঢালকে দিয়ে ও যেভাবে চাই আর আমার সত্তা সত্তা এই ভয়দস্তর বীরত্র পরাক্রম ভগতি ব্রহ্মকন্যা সরস্বতী 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 Hey,